ইমান মানে মোকে ইমান চেনি দিব পাৰিলে আৰু ছোৱালী পালে বা চকু পানী ওলাই গৈছে মানে একদম মোৰ অৱস্থাই নাই মানে আজি অকণমান সময় পাইছোঁ আমি উত্তম নৰহ ছাৰৰ লগত লখিমপুৰ নগৰ চাবলৈ ফুৰিবলৈ আহিছোঁ ছাৰে ফুৰাব লখিমপুৰ নগৰত ধুনীয়া ধুনীয়া ৰূপহী গাভৰুৰে ভৰ্তি হৈ আছে বোলে তাৰে এগৰাকীক মোৰ কাৰণে ঠিক কৰি দিম বুলি কৈছে কাৰণে মই আহিছোঁ আৰু তাৰপিছত ছাৰে কি কৰে নাজানো আৰু ছাৰৰ কথাটো মই বুজিব নোৱাৰোঁ ছাৰে ঠিক কৰি দিব নাই মই নাজানো কিন্তু ঠিক কৰি দিম বুলি কৈছে কাৰণে আহিছোঁ আৰু ছোৱালীটো আৰু এতিয়া মানে নিজে চিলেক্ট কৰিব লাগিব মানুহটো হয় অধিক মাছত ভৌগোলিকণা হৈ আছে এতিয়া গতিকে মানুহজনে আৰু এতিয়া কি হয় মাছটো বেছি ওলাব নহয় বহুতে বাহিৰৰ পৰা তেনেকৈ দেখে আৰু অধিক মাছত বগলীকণা হৈ আছো বুলি আচলতে তেনেকুৱা নহয় মই মানে এতিয়া কান্দিয়েই দিওঁ যেন লাগি গৈছে আৰু মানে পাত্তাই পোৱা নাই সেইটো কাৰণে মানে কি কৰোঁ মানে বুজি পোৱা নাই বহুতে ভাবে মিতুলৰ আছে চাগৈ বহুতৰ লগত এনেই ভাল নাই থাকিবই আৰু মানে দুখৰ কাহিনী মই কেনেকৈ বৰ্ণনা কৰিম মানে মোৰ চকু পানী ওলাই যাওঁ কৰিছোঁ মই এতিয়া কেনেকৈ ৰখাই ইমান মানে মোকে ইমান চেনি দিব পাৰিলে আৰু ছোৱালী পালে বা চকু পানী ওলাই গৈছে মানে একদম মোৰ অৱস্থাই নাই মানে চিনাকি বহুত আছে কিন্তু প্ৰেম প্ৰীতিটো কৰিবলৈ কোনো নাই মই নিজকে ইমান বুঢ়া হৈ গ'লো তথাপিও এজনীক পতাব নোৱাৰাটো বৰ দুৰ্ভাগ্যজনক কথা দেই এতিয়া কিন্তু কান্দিয়ে দিওঁ আৰু মই নিজকে ছোৱালীৰ নিচিনাই লাগিছে আৰু দেই ইমান চেনি দিছে মানে মোক চেনি দিয়া নাই মই সঁচাকৈ মই কৈছোঁ মানে ইমান মোৰ বিৰহ বেদনাৰ কাহিনী মই বৰ্ণনা কৰি মানে ইমান মিঠা হোৱাটো ভাল নহয় চুগাৰ হৈ যাব পাৰে চুগাৰটো নহয় বাৰু মই চেনি নিদিওঁ চাহ বাৰু ঠিকে আছে আমি আগফালে গাভৰু ছোৱালী গৈ আছে সেইটোও দেখাব লাগে এইফালে আমাৰ গাভৰু ছোৱালী তাকে আমি গৈ এতিয়া হেৰি বগী নদী পাওঁ আৰু বগী নদীত আমি ৰৈ মেলি হেৰি লাল চাহ একাপ মানে আদা দিয়া লাল চাহ খাম আমি মানে হেৰি এনেকে ক'ৰবালৈ যাত্ৰা কৰোঁতে লাল চাহ অকণমান খাব লাগে নহ'লে টোপনি একদম গেৰি ধৰে মানে অকণমান ভাল হয় আৰু ফ্ৰেছনেছ এটা লাগেতো ক'ৰবাত ৰখাই মেলি অকণমান কথা পাতিব লাগে মানুহৰ লগত বিভিন্ন ধৰণৰ কথা ওলাই যায় কেৱল আমিয়ে পাতি থাকিলে নহ'ব আমি কথা পাতিব লাগিব আমাৰ সমাজৰ বিভিন্ন কথা তাৰপিছত এইটো ডাঙৰ চেপ্টাৰ দেই মানে আমাৰ নিচিনা সৰু সৰু মানুহক লগ কৰিব লাগে তেওঁলোকৰ মনৰ ভাৱ বুজিব